Hi friend. আজি দাৰ্জিলিং আমি ঘূৰিবলৈ আহিছোঁ মিকি দাৰ্জিলিঙৰ মিকি বাপেকতে মই ভিডিঅ' কৰিবলৈ নহ'ল বৰষুণ পৰি আছিল একচুৱেলি আমি আহি পোৱা দেৰি হৈ গ'ল এতিয়া আমি ইয়াতে জিলৰ ওচৰত আছোঁ ছোৱালী ফটো দিয়া হোৱাই নাই এতিয়া 5 মাহ হৈছে আমাৰ ছোৱালী এতিয়া ফুৰিবলৈ আহিছোঁ বহুত অসুবিধা আছে ছোৱালী লৈ পেলাই ভিডিঅ' কৰা তথাপিতো অলপ কৰিছোঁ মই বোলো বেছি নেদেখুৱালে অলপ দেখাওঁ বহুত ভাল লাগে কিন্তু দেই বহুত ভাল লাগিছে মোৰ আগৰ চেনেল এটা আছিলে সেইটো মোবাইলটো বেয়া হোৱা দেখি মই এতিয়া সেইটো খুলিব নোৱাৰা হ'লেও চেষ্টা কৰিম মই সেইটো ঠিক কৰিবলৈ এতিয়াতো মই নতুনকৈ খুলিছোঁ মোৰ চেনেলটো যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আহিব আপোনালোকে ফুৰিবলৈ আহিব দাৰ্জিলিং কেতিয়াবা বহুত চাবলগীয়া বহুত ধুনীয়া জেগা আছে মেইন দাৰ্জিলিং নহয় দাৰ্জিলিঙৰ এটা বেলেগ এটা ছাইডৰ পাৰ্টত মিকি বুলি কয় হাত বিষাইছে ছোৱালীজনী লৈ লৈ অসুবিধা হৈছে কৰিবলৈ सारा कोई मिलता है 1.5 टंकी का तेल साफ कर दी 1.5 टंकी का तेल